हरे हरे আৰু গুচি আহিল এটা কি হ'ল हाथी के पूर्वज भौगोलिक आकार एवं 280 करोड़ वर्ष पहले स्टोमैटोलाइट के प्रकाश संश्लेषण के बाद वायुमंडल में ऑक्सीजन को मुक्त নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছো স্বাগতম আজি মানে ফুল জছৰ ভিডিঅ' বনাইছো আজি এটা বেলেগ ৰুমত গৈ আছো আৰু তাত এৰাতি থাকিম তাৰ পিছত আজি যাম এটা মজা জায়গাত ফুৰিবৰ কাৰণে আৰু ক'ত গৈ আছো আপোনাক দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই দিব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আমাৰ লগত আছে বাই বাই নহয় আৰম্ভণি অবিনাশ আৰম্ভ হৈছে বাই বাই নহয় অবিনাশ কি হয় কি ভিডিঅ' ফুল কাচাব ফুল জছ দিব আৰু আজি অলপ ইউনিককে বনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব দেই এতিয়া গৈ আছো অলপ ফুৰিবৰ কাৰণে এইটো ৰুমক বাই বাই দাদা দি সেইফালে চাওক এখন মেনু আছে আপোনালোকে ইয়াতে বহি আপোনালোকে টেলিফোনৰ অৰ্ডাৰ দিব পাৰে একদম ধুনীয়া সুবিধা আছে এইটো ৰুমক আজি আৰু বাই বাই দাদা দি দিম আৰু এতিয়া আমি কলিকতা লোকেল বাছত গৈ আছোঁ আমি চায়েন্স চিটি গৈ আছোঁ আৰু এখন লোকেল ট্ৰেইন ইউনিক মানে একদম এই চিনেমা হলৰ নিচিনা এনেকৈ উঠি আহে দমপলে আমি এতিয়া একেবাৰে ওপৰত আছোঁ চাওক একদম তলত আছে ৰাস্তা বাকী আমাৰ ফালে আছে ৰাইজসকল হেল্ল' আমাৰ এজনী আছে আমাৰ জ্ঞানজী ফুকন এজনী আছে আমাৰ এই বহুত লাজ কৰে দেই এই একদম মানে এই দেখিছে নাই একদম তাৰপিছত চাইডত আছে আমাৰ চাহিদ এই লাষ্টৰ ফালে আছে সেইজনী আমাৰ অলপ শ্লিপিং বিউটি য়েছ কাৰেক্ট শ্লিপিং বিউটি তাৰপিছত এইফালে আছে আমাৰ প্ৰয়াসী তাৰপিছত এয়া আৰু প্ৰয়াসী চাইডত আছে আমাৰ খুৰা এজন এই চাহিনৰ দেউতাক তাৰপিছত এয়া আছে আমাৰ প্ৰশান্ত সুমন্ত খুৰা দেই তাৰপিছত এয়া আছে আমাৰ বাৰান্দা আৰু এইটো ৰাস্তা আৰু এতিয়া আমি ৰাস্তা মানে মাটি তললৈ গৈ আছোঁ সুৰংগতি গৈ আছোঁ আমাৰ ওপৰতে একদম ধুনীয়াকৈ গাড়ী গৈ আছে আমি একদম মাটি তলতে গৈ আছোঁ নাই নহয় আমাৰ ওপৰতে গাড়ী গৈ আছে আমি তলতে গৈ আছোঁ সুৰংগতি গৈ আছোঁ ক'ত গৈ আছোঁ আমিও নাজানো ঐ ক'ত গৈছোঁ কোৱা আমাৰ ওপৰতে গাড়ী গৈ আছে ন ঐ এইটো সুৰংগ এইফালে উঠিব পাৰি একদম ওপৰলৈ আৰু এইফালে উঠিব পাৰি আৰু ওপৰতে ধুনীয়াকৈ গাড়ী গৈ আছে সুৰংগৰ ৰাস্তা ইপাৰ মানে ইপাৰে তলতে আহিব লাগে মানে ওপৰত আৰু এইটোৱে আমাৰ টীমটো মানে গোটেই টীমটোৱে 25জন মানুহ আছে আৰু এতিয়া আমি আহি পালোঁ আৰু আহিয়ে ধুনীয়া ভিউ এটা দেখিছোঁ আমি ইয়াতে আমি এতিয়া কিবাকিবি চাম কি চাবলগীয়া আছে আমি এতিয়ালৈকে গম পোৱা নাই আৰু ভিতৰত সোমাই গ'লেহে গম পাম চাগে আৰু বাহিৰ চিনটো ভালেই লাগিছে বাৰু বেয়া লগা নাই চায়েন্স চিটি বিজ্ঞান নগৰী কেলে এইটো ভিডিঅ' চাগে একেবাৰে নচলিব কাৰণ এইজনী ওলাই গ'ল ন এইটো নচলিবই চাগে মোৰ ভুল হৈ গ'ল ইমান দিনে মই এনেই ভিডিঅ' বনাই এই চাওক আজি যে ভিডিঅ' নচলোৱাৰ কাৰণটো এইজনীয়ে দেই এইজনীৰ কাৰণে আজি ভিডিঅ' নচলে মোক আজি নচলে চলে বিজ্ঞান নগৰী আমি ফাইনেলি পাই গ'লি আমাক সেইখিনি ফটোকে মাৰি লওঁ দেই এতিয়া ফটো মাৰি লওঁ তাৰপিছত লগ পাম আৰু এতিয়া চায়েন্স চিটি সোমাবলৈ তাত টিকেট কাটিব লাগিব আৰু এতিয়া আমি এতিয়া টিকেট লাইনত একদম খাৰা হৈ আছোঁ ইয়াত আমাৰ টিকেট কাটিব লাগিব গোটেই আমাৰ মানুহ ইয়াত আমি টিকেট কাটি লওঁ তাৰপিছতে ভিতৰত সোমাব পাৰিম টিকেটটো কিমান দাম হ'ব আৰু এতিয়া আমি চায়েন্স চিটিৰ ভিতৰত আহিলোঁ টিকেট কাটি ল'লোঁ আৰু মানে ভিউটো মজা লাগিছে চবেই চাওক এইফালে পানী কেনেকৈ খেলি আছে এইফালে ফুল আছে আৰু এইফালে কিবা মূৰ্তি বনাই আছে কিবা টুকুৰা টুকুৰিকৈ বনাই দিছে দেখিছে ইফালে কিবা এটা আছে ঘূৰণীয়া কিবা এটা আছে এইফালে মেৰিটাইম চেণ্টাৰলৈ যাওঁ আমি ভিতৰলৈ সোমাই গৈছোঁ কিনো আছে ভিতৰত চাওঁগৈ ইফালে আমাৰ গোটেই টিমটো গৈ আছে আগত মিউজিয়ামৰ ভিতৰলৈ আহিছোঁ মিউজিয়ামটো মানে বহুত ডাঙৰ মিউজিয়াম হয় গ'লটো যে দেখাইছোঁ মিউজিয়ামেই হৈ পেলাই চব ওপৰে তলে কিমান ডাঙৰ এৰিয়া মানে এইটো এইবিলাক কিবা আছে ইয়াত কি আছে এইটো কিবা এটা কুঁৱা নে কিবা হয় বহুত দৰ মানে এইটো ভাই চাব বহুত ডাঙৰ মানে এৰিয়াটো ঐ অবিনাশ বহুত ডাঙৰ এৰিয়া চাওক না মানে বহুত ডাঙৰ ওপৰত তলে মানে বহুত ডাঙৰ এৰিয়া হয়
এৰিয়াটো চব কিমান ডাঙৰ মানে মই গৈ আছোঁ ডাইনছৰ কিবা শ্ব' এটা চাবলৈ গৈ আছোঁ মানে ডাইনছৰ কিবা শ্ব' এটা আছে সেইটো চাবলৈ গৈ আছোঁ এঘণ্টামান পিছত শ্ব' এটা আছে সেই চাবলৈ এইটোৰ পিছত যাব লাগিব আৰু এইফালে চব বিল্ডিং আৰু এইফালে ভিউটো চাওক না কি মজা আৰু এতিয়া আমি গৈ আছোঁ ডাইনছৰ শ্ব' এটা চাবৰ কাৰণে এতিয়া এইখিনি চব গোটেই লাইন লাগি আছে গোটেই লাইন আমি এতিয়া লাইনত থিয় হৈ আছোঁ ডাইনছৰ শ্ব' চাবৰ কাৰণে মানে হয় নাই এনেকুৱা অনুভৱ কোৱা অনুভৱ বহুত ধুনীয়া এতিয়া ডাইনছৰ চাম আমি ইমান দূৰ আহিছোঁ আৰু কিবা কিবি চাই যাওঁ মানে আহিলোঁ কিবা এটা চাই যাওঁ বুলি আহিছোঁ বেছি টিকেট লোৱা নাই দাম 50 টকা লৈছে ইয়াতে হ'ব আমাৰ ডাইনছৰ মানে শ্ব' এটা হ'ব মানে কথাটো কি হ'ল মানে আমাৰ যিটো আমাৰ ডাইনছৰ শ্ব' আছে সেইটো আমাৰ মানে আৰু 2 ঘণ্টামান লাগিব এই মানে লাইনত আমাৰ চাহৰ ৰখি আছে আমি এতিয়া অলপ মানে বেলেগ কি আছে চাবলৈ ওলাই আহিছোঁ অঁ মানে গোটেইটো ঘূৰ মানে বহুত ডাঙৰ এৰিয়া ভাগৰ লাগিছে দেই যথেষ্ট ভাগৰ লাগিছে কিন্তু ৰাতি টোপনি খতি মানে তথাপি হেঁপাহটোৱে মানে অকণ জোৰটো দিছে এটা ভিউটো চাওক না কি আল্টিমেট মানে এইটো মানে চাই থাকিলে আমনি নালাগে মানে কথাটো কি হ'ল ৰাতি মানে টোপনি খতি ৰাতি শুইছোঁ কমচে কম 4টামান বজাত ৰাতি শুইছোঁৱে আকৌ ৰাতিপুৱা আকৌ 8টা বজাত উঠিবলগীয়া হ'লেই মানে যিহেতু আমাৰ মানে হোটেলখন 11টা বজাত এৰিবলগীয়া আছিলে সেইটো কাৰণে মানে সেইখন এৰি দিলোঁ তাৰপিছত আকৌ নতুন এখন হোটেল লৈ মানে আহি কৰি ভাত পানী খাই অহালে মানে দেৰি হৈ গ'ল মানে যে টোপনি খতি এইফালে মানে মাজুলী আছেই মানে বহুত কষ্ট হৈছে এইকেইদিন বাকী এতিয়া আমি অলপ ঘূৰি আছোঁ অকলশৰে সিহঁতক লাইনত ৰখাই থৈ আহিছোঁ ছায়েন্স চিটিত ঘূৰি আছোঁ আৰু মানে জেগাবোৰ বহুত ধুনীয়া চাবলগীয়া জেগা এতিয়া মানে আমি এটা শ্ব' বুকিং কৰি থৈ আহিছোঁ 50 টকা দি ডাইনছৰ এটা শ্ব' আছে আৰু 2 ঘণ্টা পিছত আৰু এতিয়া আমি অলপ মানে সেইবোৰ চাই আছোঁ জেগাবোৰ ধুনীয়া জেগা আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি দিছোঁ আপোনালোকে সেইবোৰ চাই থাকিব গতিকে এতিয়া ব'লক আমি বিল্ডিংকেইটা চাওক না কি আল্টিমেট আছে আৰু এই ওপৰত দিছে এইটোতো ইমান ওখ বিল্ডিং তাৰ ওপৰতো তাত গছ আছে মানে ডাঙৰ গছ ৰুই থৈছে মানে ওপৰত বিল্ডিঙৰ ওপৰত ইয়াৰ পৰা দিছে কিমান তালা ঘৰ এইটো ইমান ওখ ঘৰ তাৰ ওপৰতো তাত আছে গছ মানে ওপৰত আৰু এতিয়া আমি লাইনত ৰখি আছোঁ বহুত দীঘল লাইন গোটেই আমাৰ অসমৰ মানুহখিনি কলকাতা নৱোদয় ষ্টুডেণ্ট এইবিলাক গোটেই ষ্টুডেণ্টে গোটেই ভৰি আছে মানে ষ্টুডেণ্টৰ আমি আগলৈ যাব পাৰে আৰু এইফালে আছে আমাৰ পুৰী ছেকেণ্ড মা বুলিও কয় আমাৰ ছেকেণ্ড মা বুলিও কয় আৰু আমাৰ বহুত কেয়াৰ লয় যে আৰু এইফালে আহিব আমাৰ ট্ৰেইনখন আৰু এতিয়া আমি ৱেইট কৰি আছোঁ যেতিয়ালৈকে আমাৰ ট্ৰেইন অহা নাই লাগিব তেতিয়া আমি ৱেইট কৰি আছোঁ অলপ দেৰি আহিব এইপিনে আহিব ট্ৰেইন এইফালে যাম আমি এতিয়া ট্ৰেইনত বহি ল'লোঁ এতিয়া আমি ভিতৰলৈ যাম আমাৰ ইয়াত গোটেই আমাৰ এতিয়া আমি গোটেই ট্ৰেইনত বহিলোঁ গোটেই এয়া চাওক এতিয়া আমি ট্ৰেইনত বহি ল'লোঁ ইয়াত ধৰি ল'ম এতিয়া গৈ থাকিম মই মানে মাজত গৈছোঁ মোৰ অলপ বেছি ভয় লাগেতো সেইটো কাৰণে অলপ মাজত বহি লৈছোঁ মই আমাৰ যাত্ৰা আৰম্ভ कहते हैं कि 460 करोड़ वर्ष पहले प्रचंड धूल के बवंडर से हमारे सौर जगत का जन्म हुआ धीरे धीरे पृथ्वी शीतल होने लगी बहुत सारे गैस बाहर निकलते 280 करोड़ वर्ष पहले स्टोबैटो लाइट में प्रकाश संश्लेषण के बाद वायुमंडल में ऑक्सीजन को मुक्त किया वायुमंडल में এইটো মেইন বস্তুটো পাইছোঁহিহে ঐ হাৱা দিছে যে এইটো গুচি আহিল এইটো কি হ'ল इसके भौगोलिक आकार एवं आकृति ओरिजिनल धरती पर विकसित हुए एवं परागण के लिए कीट पतंगों के साथ संपर्क स्थापित हुआ वे तेजी से धरती पर बढ़ने लगे इसी समय पहली बार धरती पर सांपों का जन्म हुआ
डायनासोर में सबसे भयंकर था टिरानोसॉरस रेक्स। भूस्थल पर इसका ही राज चलता था। यह प्राय 12 मीटर लंबा यानी 2 मंजिला मकान के आकार से जंगल हरे भरे हो गए। बापा हाथी के पूर्वज डायनोथेरियम और घोड़े के पूर्वज यूथिपस। ধুনীয়াকৈ শ্ব'টো চাই ওলাই আহিছে আমি মানে তাত চাই অহা হ'লে ৰাতিয়ে হ'ল মানে চাওক ৰাতিৰ ভিউটো আৰু ধুনীয়া লাগিছে মানে আৰু ইয়াতে আমি ইয়াৰ শ্ব'টো চাইছিলোঁ ইয়াৰ ভিতৰত মানে ভালেই লাগিল মোটামুটি আমাৰ ইয়াৰ কেঁচুৱা ল'ৰা ছোৱালীসকলে খেলি আছে জোলনা আৰু তোৰা আমি অলপ জোলনা খেলি তাইক যাব লাগে নিবলৈ আমাৰ এইজনী হৈছে প্ৰত্যাশা এটা আমি এটা ইউনিক বস্তু চাবলৈ আহিছিলোঁ কি বস্তু এটা কি বস্তু চাওঁ দূৰবীণ চাওঁ এইটো চাওক কেমেৰাত চাওক কি হ'ল আমি এতিয়া ছায়েন্স চিটিৰ পৰা যাব ওলালোঁ ৰুমলৈ আৰু গতিকে আজি ভিডিঅ'টো ইমান দেখাম গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলতে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ বাই বাই টাটা গুড নাইট